বেক টু মাই ইউটিউব চেনেল পুনৰবাৰ মই জ্ঞান আপোনালোকৰ মাজত উপস্থিত হৈছে এটা নতুন ব্লগিং ভিডিঅ'ৰ সৈতে। মোৰ লগত আছে আমাৰ দীপাংকৰ আৰু দীপু। তো আজি আমি আমাৰ দীপাংকৰ চেনেলৰ বাবে শ্বুটিঙৰ কাৰণে যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্ক্ৰীণৰ শ্বুটিং কিদৰে হয় কেনেকুৱা হয় আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ শ্বুটিঙৰ বিভাগৰ পৰা ল'ৰাকেইজনে বৰ্তমান ফটো মাৰি আছে। দীপু ই ৰেপাৰো হয়, ভাল ৰেপ গায়। তো ইয়াৰ চেনেল এটা আছে, নামটো কি চেনেলটো? মানে ফাৰ্ষ্ট টাইম দিম আৰু এটা ৰেপ মোৰ ভিডিঅ'লৈকে আহিব। তো ইয়াৰো মোৰ গান হয়, তো ইয়াৰো চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ছাপোৰ্ট কৰিবা আৰু হয়। থেংক ইউ, বহুত ধন্যবাদ তোমালৈ। তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মজা ৰেপ চং গায়, ভিডিঅ'লৈ যাই আছে বোলে এটা ৰেপ চং। তো আমি শ্বুটিঙলৈ আহিছোঁ, শ্বুটিঙৰ শ্বুটকেইটা আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো বলক কেমেৰা ৰেডি কৰাই আছে। আৰু আজি আমি শ্বুটিং কৰিবলৈ আহিছো এখন নতুন ঠাইত। আচলতে এইখিনি মংগলদৈ পৰে, গৰম পৰে কিজানি। গতিকে আচলতে এইখিনি ঠাইত মানে যিমানবিলাক দেখিবলৈ পাইছো ঘৰ আমাৰ খুব পৰিষ্কাৰ আৰু কিবা এটা ভাল লাগে। গাঁৱৰ যিটো আমাৰ গোন্ধ এইখিনি ঠাইত আচলতে পোৱা যায়, আৰু সেইকাৰণে আমি আজি ইয়াত শ্বুটিং কৰিব আহিছো। আৰু ইয়াৰ পৰা আমাৰ দুজন এই দেখিবলৈ পাইছে, সেইফালে আহাচোন তুমি। এইজন দেখিবলৈ পাইছে, এইজন ইয়াৰ পৰা এইজন আমি ল'ৰাক লৈছো আমাৰ শ্বুটিঙত। গতিকে আমাৰ এজনী নতুন হিৰোইন আজি আহিছে আমাৰ এক্টিঙত। আগতে আছে দীপানিতা, এতিয়া বৰ্তমান আমাৰ নতুন হিৰোইন এজনী আহিছে। নাম কি আছে? কবিতা। তো কবিতা নামৰ এজনী নতুন হিৰোইন আহিছে, খুব ধুনীয়া এক্টিং কৰিছে। গতিকে ভিডিঅ'টো মই অতি সোনকালে আপলোড কৰিম আমাৰ দীপাংকৰৰ চেনেলত। আৰু ভুল ভ্ৰান্তি এইবিলাকতো থাকিবই, সৰু সুৰা যিমান যি হ'লেও অলপ অলপ থাকিব। সেইবিলাক আপোনালোকে ক্ষমা কৰি দিব। আমাৰ লগৰ ফালৰ পৰা এইটোৱে। তো ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা হ'ল, কোনখিনি ভুল হ'ল বা কোনখিনি ভাল হ'ল, গোটেইকেইটা আপোনালোকে জনাব। আমি একদম ধুনীয়াকৈ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো ধন্যবাদ। এক্টৰ কিবা এটা কৈ দিয়া তুমি। এক্টৰ এজন আচলতে এইটো আমাৰ ডিলাৰ। এক্টৰ নেই। এক্টৰ কিবা এটা কৈ দি আছো। এক্টৰৰ চুলি চাওকচোন। তো এইজন আমাৰ এক্টৰ। তো আমি পালো ফাইনেলি আমাৰ সেকেন্ড শ্বুট। কেমেৰামেন কেমেৰা কৰি আছে আৰু এক্টৰ নেই মানে বউ দাদা।
তো বলক বিৰাজ একটনে ওলাই অহা নাই লাজ লাগিছে নেকি তো আহিব একটনে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে চকীয়া দেখাই দিম আমাৰ এমাৰ ডিপংকৰতে ৰেডি কৰি আছে কেমেৰা চেমেৰা মজা ধুনীয়া হৈছে আহক কি কৰি আছিলা আহক আপুনি আহক আপুনি সেই বুলি গুচি যাওঁ তুমি সেইফালে গুচি যাওঁ সেই বুলি কৈ কেনে যাওক আপুনি ভিতৰত যাওক